তো গাইছ 4 স্টার গাইছ 4 স্টার হোটেল এন্ড রেস্টুরেন্ট মজা ধুনিয়া বিছনা দিছনা আছে মানে মজা একদম পুরা কমফৰ্টেবল তো গাইছ কি মজা সুইমিং পুল গাইছ পুরা নীলা পানী মানে বাহিৰৰ পৰা ভিউটো চাওক ধুনিয়া একদম ৰাস্তাটো দেখা পায় মানে মজা একদম চাওক এটো চাওক গাইছ চিকেন সালাড আপোনাৰ মজা মানে একদম ধুনিয়া গ্ৰিল কৰি দিছে একদম আৰু লগতে চাওক এটো ফ্ৰেঞ্চ ফ্ৰাইজও দিছে বঢ়িয়া আৰু এটো গাইছ আপোনাৰ আফগানী মুৰ্গ মছলা এটো আপোনাৰ ব্ৰাউনি উইথ আইসক্ৰীম হয় আৰু এটো গাইছ গোলাপ জামুন হয় নমস্কাৰ বন্ধু হল ওয়েলকাম টু ফুড সেট ট্ৰেভেল প্ৰ টিম তো আজি মই আহিছো গাইজ বঙাইগাঁও লৈ বঙাইগাঁৱত মানে এখন 4 স্টাৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আছে আপোনাৰ সিগনেট বেংনা পাৰ্ক তো এইখন বহুত ধুনীয়া বুলি শুনি আছিলো বহুত দিনৰ পৰা তো আজি আহিছো মানে তো ভিতৰৰ পিনে কেনেকুৱা হোটেলখন খানা পিনা মানে কেনেকুৱা ৰেষ্টুৰেণ্টখন কেনেকুৱা সকলোখানে দেখাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ' লাইক কৰি দিব তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰো তো গাইজ সিগনা মেগা পাৰ্কখনৰ লোকেশ্যনটো বুজাই দিওঁ আপোনাক গাইজ এইটো হৈছে আপোনাৰ এইপিনে বঙাইগাঁও যাব পাৰি এইখিনি বঙাইগাঁও বুলিয়ে কয় আপোনাৰ তো এইটোৱে মানে এড্ৰেছটো তো গাইজ বেলেগ ভিতৰলৈ সোমাই যাওঁ আমি সেইপিনেৰে আপোনাৰ ইন মানে সোমাব লাগে তো গাইজ এনেকৈ সোমাই যাব লাগিব ভিতৰত তো গাইজ সোমাই আহি চাওক কিমান ডাঙৰ বিল্ডিং চাওক গাইজ কি মজা মানে একদম বম ডাঙৰ বিল্ডিং গাইজ 4 স্টাৰ তো বেলেগ ভিতৰলৈ সোমাই যাওঁ তো গাইজ আমি সোমাই আহিলোঁ ইয়াতে গাড়ী চাড়ী পাৰ্কিং কৰিব পাৰিব ধুনীয়া মানে ডাঙৰ জেগা তো গাইজ সোমাই আহি চাওক বাহিৰত কি ধুনীয়া মানে এখন পাৰ্ক টাইপৰ আছে মানে একদম গ্ৰীনাৰী মানে ধুনীয়া ইয়াতে মানে ফটো চটো উঠিব পাৰে বহিব পাৰে মজা আছে আৰু দুৰ্গা পূজাৰ কাৰণে গাইজ এনেকুৱা গেট লগাই থৈছে চাওক তো বলক ভিতৰলৈ সোমাই যাওঁ এতিয়া তো গাইজ দৰ্জা খুলি গ'ল নিজে নিজে তো চাওক গাইজ কি মজা এৰিয়া মানে চাওক ধুনীয়াকৈ বহিব পাৰে ইয়াতে পুৰা একদম চফা তফা পাৰি দিয়া আছে ধুনীয়া আৰু এইপিনে চাওক গাইজ এনেকুৱা মানে চকী টকী থৈ দিয়া আছে ধুনীয়া ধুনীয়া বহিব পাৰে ইয়াতে এইবিলাক আৰু এইটো ৰিচিপশ্যন হয় গাইজ কিবা ইনফৰমেশ্যন লাগিলে ইয়াতে চব লৈ ল'ব পাৰিব মানে মজাকৈ তো গাইজ তলত আপোনাৰ ৰিচিপশ্যনৰ ওচৰতে নিউজ পেপাৰ পাই যাব পঢ়িব পাৰিব এইবিলাক আৰু গাইজ ওপৰৰ পিনে চাওক ইণ্টেৰিয়ৰটো কি ধুনীয়া হয় গাইজ মজা ইণ্টেৰিয়ৰ মানে একদম তো গাইজ এইটো এটা কি ধুনীয়া মানে ডিজাইন কৰিছে চাওক কি ধুনীয়া লাগিছে মানে ডিজাইনটো মজা লাগিছে ডিজাইনটো আৰু গাইজ ভিতৰৰ পৰা বাহিৰ পিনে চাওক কি ধুনীয়া লাগে মানে বাহিৰৰ পিনে চাওক মানে মজা আৰু মানে গাইজ তো গাইজ ধুনীয়া জেগা মানে আৰু মানে একদম মানে 5 ষ্টাৰৰ ফিল্ডটো আছে মানে 4 ষ্টাৰ হ'লেও তো ইয়াতে অলপমান বহিলোঁ ৰ'ব আমিও তো গাইজ অলপমান বহিলোঁ ৰ'ব আহি পাইছোঁ মাত্ৰ অলপমান আৰাম কৰিলোঁ মানে তাৰপিছত মই বঢ়িয়াকৈ দেখাই আছোঁ গোটেইখিনি তো গাইজ গ্ৰাউণ্ড ফ্ল'ৰত সোমাই আহি কিনে আপোনাৰ এটা কফি শ্বপ আছে এখন গছিপ কফি শ্বপ বুলি তো কফি শ্বপখন অলপ দেখাই দিওঁ চাওক কফি শ্বপতো মানে ধুনীয়াকৈ চিটিং কেপাচিটি আছে বহিব পৰা আৰু এইবিলাক আপোনাৰ পেষ্ট্ৰি পাই যাব মানে তো ধুনীয়া কফি শ্বপ মানে ইয়াতে কফি চফি খাব পাৰে আহি কিনে তো গাইজ প্ৰথমতে আমি ৰেষ্টুৰেণ্টখনলৈ যাওঁ ৰেষ্টুৰেণ্টখন আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে তো লিফ্টত যাম আমি বঢ়িয়াকৈ তো বলক তো গাইজ আমি লিফ্টৰ ওপৰলৈ গৈ আছোঁ চাওক ফাৰ্ষ্ট ফ্ল'ৰত মানে ৰেষ্টুৰেণ্টখন তো গাইজ আমি লিফ্টৰ পৰা নামিলোঁ তো গাইজ এইপিনে হৈছে আপোনাৰ ৰেষ্টুৰেণ্টখন আপোনাৰ এইপিনে হয় তো গাইজ ৰেষ্টুৰেণ্টৰ সোমালোঁ ধুনীয়া বেলুন চেলুন লগাই থোৱা আছে তো গাইজ চাওক ইমান ধুনীয়া ৰেষ্টুৰেণ্টখন পুৰা টেবুল চেবুল লগাই থৈ দিছে বহুত মানে এইপিনে আছে আপোনাৰ চাই লওক বহুত ধুনীয়া হয় ৰেষ্টুৰেণ্টখন তো গাইজ ৰেষ্টুৰেণ্টত সোমাইছিলোঁ আমি তাৰে আগতে অলপমান হোটেলখন দেখাই দিব আপোনালোকক পিছত মানে খাম তো চাওক বাহিৰতো ধুনীয়াকৈ এনেকৈ বহিব পাৰে বাহিৰতো বহা সুবিধা আছে মানে আৰু বাহিৰৰ পৰা এবাৰ ভিউটো দেখাই দিওঁ আপোনালোকক চাওক এইখন বাৰাণ্ডা মানে ধুনীয়া তো গাইজ চাওক বাহিৰৰ পৰা ভিউটো চাওক ধুনীয়া একদম ৰাস্তাটো দেখা পায় মানে মজা একদম চাওক কি ধুনীয়া আৰু এইখন বম বাৰাণ্ডা গাইজ চাওক তো গাইজ আমি ছেকেণ্ড ফ্ল'ৰলৈ আহিলোঁ চাওক কি ধুনীয়া এখন বাৰ আছে ইয়াতে আপোনালোকে বাৰত মানে বহি চহি খাব পাৰে মজা আছে আৰু এইপিনে চাওক ধুনীয়া চিটিং এৰেঞ্জমেণ্ট আছে এইবিলাক তো ধুনীয়া মানে বাৰখনো বহুত ধুনীয়া লাগিছে আৰু ভালে আছে দিয়ক থেংক ইউ তো গাইজ চাওক ছেকেণ্ড ফ্ল'ৰত কি ধুনীয়া চুইমিং পুল এটা আছে চাওক গাইজ কি মজা চুইমিং পুল মানে আৰু একদম গাইজ আপোনালোকে গোৱা চোৱা গ'লে যে বহিব পাৰে এনেকুৱা ষ্টাইলত মানে ধুনীয়াকৈ ইয়াতে একদম বহিব পাৰে মানে মজা আছে বহি কিনে পূৰা একদম চুইমিং পুলৰ মজা ল'ব পাৰে মানে চাওক কি ধুনীয়া চুইমিং পুল গাইজ তো গাইজ আহক অলপমান ইয়াতে চুইমিং পুলৰ মজা লওঁ মানে মজা আছে তো মজা লাইফ গাইজ চাওক মজা লাগিছে মানে একদম চুইমিং পুলৰ মজা লৈ আছোঁ কোনোবা যদি আগত মানে গা চা ধুই থাকিলে আৰু মজা লাগিলে মানে গাইজ তো ধুনীয়া মানে একদম তো গাইজ চাওক আমি চুইমিং পুলৰ পৰা আহিলোঁ ইয়াতে মানে এখন স্পা চা কৰিব পাৰে বিউটি পাৰ্লাৰ আছে স্পা চা কৰিব পাৰে মজা তো গাইজ ইয়াতে আপোনালোকে যদি বিয়াৰ পাৰ্টি বা কিবা পাৰ্টি চাৰ্টি কৰিব বিচাৰে বাৰ্থডে পাৰ্টি হওক কিবা পাৰ্টি হওক এনেকুৱা ডাঙৰ হলো আছে মানে খানা চানা দিয়াৰ কাৰণে চাওক কি মজা মানে তো গাইজ ইয়াতে চাওক ধুনীয়া ডিছকাশ্যন হলো আছে মানে ইয়াতে ধুনীয়া অফিচ টাইপ মানে চব ডিছকাশ্যন কৰিব পাৰে ধুনীয়া ডিছকাশ্যন হলো মানে এটা আছে মানে চাওক আজি আমি 514 ৰুমত থাকিম মানে তো বলক ভিতৰলৈ সোমাই যাওঁ ৰুমটো দেখাই দিওঁ তেনেকুৱা তো গাইজ চাওক এইটো কি ধুনীয়া ৰুম হয় আপোনাৰ ধুনীয়া বিছনা আছে মানে মজা একদম পুৰা কমফৰ্টেবল এইটো ফোন আছে কিবা কিবি লাগিলে অৰ্ডাৰ কৰি থাকিব পাৰিব মজাকৈ আৰু আপোনাৰ ধুনীয়া টিভি চিভি লাগি আছে আৰু ইয়াতে গাইজ আপোনাৰ কিবা কিবি আছে মানে কফি চফি খাব পাৰে কিবা ষ্টাৰ্টাৰ আছে বিস্কিট টিস্কিট আছে এইবিলাক মানে আৰু গাইজ চাওক এইটো লগৰ বাথৰুম হয় তো ধুনীয়া বাথৰুম মানে আৰু গাইজ চাওক এইপিনে এইটো ইয়াতে গা চা ধুব পাৰে মানে গ্লাছ চাছ লাগি আছে মানে
তো ধুনীয়া বাথৰুম মানে গাইছ তো গাইছ এইটো ৰুমটো দেখালে আপোনালোকক কেনেকুৱা ৰুম এটা থাকিম মানে আজি তো দাদা আপোনাৰ নামটো কি ৰঞ্জন নমস্কাৰ হেৰ নাম ৰঞ্জন কেলকৰ্ণী তো দাদা মানে ইয়াতে কাম কৰে মেনেজমেণ্টত কাম কৰে মানে তো দাদা এনেকুৱা ৰুমৰ মানে প্ৰাইচবিলাক কেনেকুৱা মানে প্ৰাইচটো আমাৰ 4000 পৰা ষ্টাৰ্টিং হয় আপাৰ আপোনাৰ 8000 লৈকে হয় আচ্ছা আচ্ছা তো গাইছ 4000 পৰা ষ্টাৰ্টিং মানে 8000 লৈকে আছে তো মানে কেনেকুৱা মানে ফেচিলিটিবিলাকতো ধুনীয়া আপোনালোকৰ আৰু কাষ্টমাৰ মানে ৰেছপন্স কেনেকুৱা ৰেছপন্স ভাল মানে ডেইলি ভাল কাষ্টমাৰ আহে আমাৰ এইটো বিজনেছ হোটেল হয় একচুৱেলি হয় হয় তো গাইছ ধুনীয়া মানে কাষ্টমাৰ ৰেছপন্স ভাল মানে তো আমাৰো আহি ভাল লাগিছে দাদাক লগ পাই ভাল লাগিছে মানে বহুত মানে ভাল ৰেছপন্স দিছে দাদাজনে তো গাইছ আহক আৰু বাকীখিনি এতিয়া আমি খানা চানাবিলাক খাওঁ কেনেকুৱা আছে তললৈকে যাওঁ তো গাইছ বলক তো গাইছ ৰেষ্টুৰেণ্টৰ ভিতৰত আকৌ সোমাই আহিলোঁ আমি তাৰ পৰা আহি কেনে চাওক এইপিনে আপোনাৰ ধুনীয়াকৈ এইবিলাক বুফে লাগি আছে বুফে ল'ব পাৰে আমি মেনুৰ পৰা অৰ্ডাৰ কৰিম তো এওঁলোকৰ মানে গাইছ 1 বজাৰ পৰাহে আপোনাৰ মেইন কোৰ্চবিলাক ষ্টাৰ্ট হয় এতিয়া মানে কিবা ষ্টাৰ্টাৰত কিবা কিবি আছে বলক এইটো ট্ৰাই কৰোঁ এতিয়া তো এতিয়া মানে ষ্টাৰ্টাৰত মই অৰ্ডাৰ দিলোঁ আপোনাৰ চিকেন গ্ৰিল চেণ্ডউইচ অৰ্ডাৰ দিলোঁ আৰু কফি অৰ্ডাৰ দিলোঁ তো এইখিনি আহি লওক ষ্টাৰ্টাৰখিনি খাই লওক তাৰপিছত মেইন কোৰ্চটো অৰ্ডাৰ দিম সেইখিনি দেখাম বঢ়িয়াকৈ তো ভিডিঅ'টো গাইছ শেষলৈকে চাই থাকিব তো গাইছ আমি ধুনীয়াকৈ টেবুল এখনত বহি ল'লোঁ মানে মজা টেবুল আৰু এইখন হৈছে গাইছ এওঁলোকৰ মেনু মানে এইখন হৈছে মেইন কোৰ্চৰ মেনু মানে গাইছ চাই লওক ধুনীয়া মেনু মানে এনেই মেনু বেলেগ এওঁলোকৰ এইখন মানে দুৰ্গা পূজাৰ কাৰণে মানে স্পেচিয়েলি বনাইছে এইখন মেনুখন তো এইখনত মই কিবা কিবি অৰ্ডাৰ দিম মানে এতিয়া মেইন কোৰ্চটো তো গাইছ চেণ্ডউইচটো কফিটো খাই লওঁ তাৰপিছত মই মেনুখনত মানে অৰ্ডাৰ দিম কিবা কিবি মানে মজাকৈ তো গাইছ চাওক আমাৰ চেণ্ডউইচটো আহি গ'ল চাওক গাইছ কি ধুনীয়া গ্ৰিল কৰি দিছে একদম আৰু লগত গাইছ চাওক এইটো ফ্ৰেঞ্চ ফ্ৰাইজো দিছে বঢ়িয়াকৈ তো আহক গাইছ এইটো টেষ্ট কৰি চাওক কেনেকুৱা হৈছে তো গাইছ আহক প্ৰথমতে আমি ফ্ৰেঞ্চ ফ্ৰাইজটো ট্ৰাই কৰি চাম এইটো চচৰ লগত মানে ফ্ৰেঞ্চ ফ্ৰাইজটো মজা গাইছ ফ্ৰেঞ্চ ফ্ৰাইজটো মজা হৈছে তো গাইছ এতিয়া আমি চিকেন গ্ৰিল চেণ্ডউইচটো টেষ্ট কৰি চাম চাওক এইটো আপোনাৰ ভিতৰৰ পিনে চাওক ষ্টাফিংটো অলপ চাই লওক তো মজা মানে মায়ো চেও দিয়া আছে চিকেন টিকেন আছে মানে মজা আছে তো আহক এইটো এতিয়া ট্ৰাই কৰিম কেনেকুৱা হৈছে চচ লগাই ল'ম আল্টিমেট টেষ্ট গাইছ তাৰমানে পুৰা একদম মানে জুইচি মানে ভিতৰত চিকেন মায়ো গোটেইখিনি দিয়া আছে তো গাইছ মজা লাগিছে খাই কফিটো মজা হৈছে গাইছ তো গাইছ এইখিনি খাই লওঁ আমি তাৰপিছত মেইন কোৰ্চখিনি অৰ্ডাৰ কৰি আছোঁ মই তো গাইছ মেইন কোৰ্চটো খোৱাৰ আগতে এওঁলোকৰ বুফেটো দেখাই দিওঁ বোলো আপোনালোকক কেনেকুৱা আৰু বুফেট গাইছ পাৰ পাৰ্চনৰ 850কৈ লয় তো গাইছ চাওক ইয়াতে আপোনাৰ পনীৰ এইটো মাছৰুম হয় এইবিলাক বুফে লাগি গৈছে আপোনাৰ তো গাইছ এইটো আপোনাৰ হাৰিয়ালি মুৰ্গ লাগিছে এইটো আপোনাৰ চিলি লেমন ফিছ লাগিছে এইটো আপোনাৰ নুডলছ হয় গাইছ তো এইটো গাইছ ব্ৰকলি আৰু মাছৰুম বনাইছে এইটো গাইছ পাস্তা লাগিছে চাওক পাস্তা তো গাইছ এইবিলাক পাপৰ চাপৰ আছে এইবিলাক চাওক গাইছ ধুনীয়া ধুনীয়া খানা মানে এইটো গাইছ পনীৰৰ কিবা আইটেম তো মানে গাইছ ভেৰাইটিজ আইটেম আছে মানে ইয়াতে আচাৰ তাচাৰ আছে চালাড তালাড আছে আৰু এইবিলাক চাওক গাইছ আপোনাৰ ব্ৰেড আইটেমছ লাগি গৈছে এইবিলাক তো গাইছ চাওক কি মজা মজা খানা লাগি গৈছে চাওক গাইছ একদম ধুনীয়া ধুনীয়া খানা লাগি গৈছে এইটো চাওক গাইছ চিকেন চালাড আপোনাৰ মজা মানে একদম আৰু গাইছ বহুত খানা আছে এইবিলাক ইমান নেদেখাওঁ মই মানে বুফে লাগি গৈছে মানে আৰু ইয়াতে চাওক তলত বহা কিমান কেপাচিটি আছে চব মানুহ বহি খাব পাৰে ইয়াতে তো ধুনীয়া মানে একদম গাইছ তো গাইছ আমি মেইন কোৰ্চটো মানে অৰ্ডাৰ কৰিলোঁ তো গাইছ বহুত কিবা কিবি অৰ্ডাৰ কৰিছোঁ তো আহি আছে লাহে লাহে প্ৰথমতে গাইছ আমাৰ ষ্টাৰ্টাৰটো আহিব মানে ষ্টাৰ্টাৰত আমি পৰ্ক অৰ্ডাৰ কৰিছোঁ মানে গাহৰি পৰ্ক চিলি ড্ৰাই ফ্ৰাই অৰ্ডাৰ কৰিছোঁ প্ৰথমতে ষ্টাৰ্টাৰটো আহিব এইটো খাম তাৰপিছত গোটেইখিনি খানা আহিব তো গোটেইখিনি দেখাম গাইছ তো চাই থাকক তো গাইছ আমাৰ পৰ্ক চিলি ড্ৰাই ফ্ৰাইটো হৈ গ'ল চাওক কি ধুনীয়া লাগিছে দেখাত এইটো টেষ্ট কৰিম গাইছ আমি তো গাইছ চাওক আমি পৰ্ক চিলি ড্ৰাইটো টেষ্ট কৰি চাওক এইটো তো চাওক গাইছ কি ধুনীয়া মানে ফ্ৰাই কৰিছে আপোনাৰ চাওক তো একদম মানে জুইচি মানে আৰু লগত পিঁয়াজ দিছে বিলাহী দিছে এইখিনি আপোনাৰ ভেজিটেবলছ দিছে তো আহক গাইছ এইটো এতিয়া আমি টেষ্ট কৰি চাওঁ আল্টিমেট টেষ্ট পুৰা মানে জুইচি আৰু মানে বিভিন্ন মছলাৰ ফ্লেভাৰ আছে তো মজা লাগিছে গাইছ তো গাইছ এইবাৰ আমি পিঁয়াজ বিলাহী এই গোটেইখিনি এটা খাই চাম মানে গোটেইখিনি লগ হৈ কিনে তো এইটো গাইছ তো গাইছ খাই মজা লাগিছে এইখিনি ষ্টাৰ্টাৰখিনি খাই লওঁ তাৰপিছত আমাৰ মেইন কোৰ্চটো আহি আছে তো গাইছ মজা তো গাইছ চাওক আমাৰ খানাখিনি আহি গ'ল গাইছ এইটো আপোনাৰ চিকেন দো পিঁয়াজা হয় গাইছ তো ধুনীয়া গ্ৰেভি মানে গাইছ চাওক মজা গ্ৰেভি আৰু এইটো গাইছ আপোনাৰ আফগানী মুৰ্গ মছলা তো চাওক ধুনীয়া কাজু দুজু দি দিছে আৰু মাংসৰ ধুনীয়া পিচ দি দিছে এইপিনে গাইছ এইটো আপোনাৰ বাটাৰ নান হয় মজা আৰু গাইছ এইপিনে এইটো চাওক ভেজ পোলাওটো ধুনীয়া ভেজ পোলাও দিছে তো গাইছ চাওক এতিয়া আমি খানাখিনি টেষ্ট কৰি চাওঁ তো গাইছ চিকেন দো পিঁয়াজাটো আমি প্লেটত লৈ ল'ম মানে গোটেইখিনি খানা গাইছ অলপ অলপ মানে প্লেটত লৈ ল'ম মই বঢ়িয়াকৈ তো গাইছ আফগানী চিকেনটো লৈ ল'ম মানে বঢ়িয়াকৈ প্লেটত তো আফগানী চিকেনটো গাইছ লৈ ল'লোঁ প্লেটত মই বঢ়িয়াকৈ পোলাওটো গাইছ লৈ ল'ম মই প্লেটত বঢ়িয়াকৈ অলপমান
আৰু গাইছ নানো এখন লৈ ল'ম বঢ়িয়াকৈ বাটাৰ নান এইটো বাটাৰ নানৰ প্লেটত লৈ ল'ম তো গাইছ প্ৰথমতে আমি নানটোৰে টেষ্ট কৰি চাম অলপমান নানটো চাব এইটো তো গাইছ প্ৰথমতে আমি আফগানী চিকেনটো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে গ্ৰেভিটো মানে তো কাজু দুজু আছে গাইছ চাওঁ এইটো বেয়া লগা নাই গাইছ আফগানী চিকেনটো এভাৰেজ মানে আৰু বেয়া লগা নাই ঠিকে আছে তো গাইছ আমি নেক্সট আপোনাৰ চিকেন দো পিয়াজাটো টেষ্ট কৰি চাম এইটো এটা আপোনাক চিকেন দো পিয়াজাটো টেষ্ট কৰি চাম নেক্সট চিকেন দো পিয়াজাটো গাইছ মজা লাগিছে খাই তো গাইছ আফগানী চিকেনটো চাওক ধুনীয়া চিকেনৰ পিচ দিছে আৰু পিচটো গাইছ তন্দুৰী চিকেন হয় তন্দুৰী মানে তন্দুৰ কৰিছে চিকেনটো তো পিচটো টেষ্ট কৰি চাম এতিয়া গাইছ চিকেনটো মজা ফ্ৰেছ চিকেন গাইছ খাই গম পাইছোঁ আৰু তন্দুৰী চিকেন হয় তো মজা লাগিছে গাইছ তো গাইছ এইবাৰ আমি চিকেনটো পিয়াজটো টেষ্ট কৰি চাম এইটো মানে চিকেনটো পিয়াজা চিকেনটো টেষ্ট কৰি চাম মানে তো চাওক ধুনীয়া লাগাৰ লগে লগে মানে একদম এৰি গৈছে চিকেনটো তো মজা চিকেন মানে চিকেনটো মানে পুৰা ফ্ৰেছ চিকেন গাইছ তো চিকেনটো মজা লাগিছে তো আমি পোলাওটো টেষ্ট কৰি চাম আমি এইবাৰ তো আমি দুটা গ্ৰেভি গাইছ মিক্স কৰি কিনে পোলাওৰ লগত সানি ল'ম মানে দুটা গ্ৰেভি মিক্স কৰি কিনে তো কেনেকুৱা লাগে খাই চাম মানে পোলাওটো গাইছ আল্টিমেট হৈছে পোলাওটো মজা লাগিছে খাই গাইছ তো গাইছ অভাৰঅল গোটেইখিনি খানা খাই মানে মজা লাগিছে গাইছ তো গাইছ চাওক লাষ্টত আমি ডিজাৰ্ট অৰ্ডাৰ কৰিছোঁ এইটো আপোনাৰ ব্ৰাউনি উইথ আইচক্ৰীম হয় আৰু এইটো গাইছ গোলাপ জামুন হয় তো হওক এইখিনি এতিয়া আমি টেষ্ট কৰি চাওঁ তো ব্ৰাউনিটো টেষ্ট কৰিম এতিয়া গাইছ অলপমান তো চাওক গাইছ লগত অলপমান আইচক্ৰীম লৈ ল'ম বঢ়িয়াকৈ মানে ব্ৰাউনিটো পুৰা গৰম গৰম আৰু গাইছ আইচক্ৰীমটো পুৰা মানে ঠাণ্ডা একদম আইচক্ৰীমটো ঠাণ্ডা মানে পুৰা মজা মানে তো গাইছ এইবাৰ আমি গোলাপ জামুনটো ট্ৰাই কৰিম দুটা দিছে মানে গোলাপ জামুন ডাঙৰ ডাঙৰ আৰু পুৰা গৰম আছে গাইছ ঘৰৰ ভিতৰত বনাই আছে গাইছ গোলাপ জামুন নাজানো পুৰা গৰম গৰম গোলাপ জামুন গাইছ তো এইটো গাইছ গোলাপ জামুন পুৰা গৰম আছে গাইছ মজা লাগিছে গাইছ তো গাইছ গোটেইখিনি খানা খাই মজা লাগিছে আৰু ডিজাৰ্টটো খাইতো গাইছ একদম বঢ়িয়া লাগিছে গাইছ তো গাইছ এইখিনি আছিল ভিডিঅ'টোত আহি কিনে মজা লাগিল তো কেতিয়াবা আপোনালোকে আহিব পাৰে অলপ কষ্টলি হয় বাট মানে বহুত ভাল লাগে আহি কিনে ফটো চটো উঠি ভাল লাগে খানাবিলাক ভাল লাগে আমিও ফটো চটো বহুত উঠিলোঁ খানা চানা খালোঁ তো আহি কিনে টোটেলত মজা লাগিল গাইছ তো ভিডিঅ'টোৰ এইখিনিতে শেষ কৰিম তো গাইছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব গাইছ তো সকলোকে থেংক ইউ